কোনো ধৰণৰ টকা পইচা নোলোৱাকৈ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰাগ চেনেলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সঞ্জীৱ নাৰায়ণ ডাঙৰীয়াই অসম চৰকাৰলৈকে আগবঢ়াইছে। তেখেতে উপলব্ধ কৰোৱা চেনেলটোত আমি এডুকেশ্যন কণ্টেণ্টখিনি আমি আনিম আৰু সেই ধৰণে এই জ্ঞান বৃক্ষ নামৰ চেনেলটো সময়ত আগবাঢ়ি যাব আৰু মই অসমৰ শৈক্ষিক সমাজক বিশেষকৈ ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীসকলক অতি মন পুতি আৰু খুব ধুনীয়াকৈ এই চেনেলটোক স্কুল বুলি ধৰি লৈ ৰাতিপুৱা স্কুলৰ সময়ছোৱাত এই চেনেলটো যেনেকৈ আমি ক্লাছ কৰিব ওলাই আহোঁ তেনেকৈ ওলাই অহাৰ ধৰণে ঘৰত বহি এই চেনেলটো চাই